এয়া মই ক'ত আছোঁ চাওক। আজি মই কওঁ মোৰ বিষয়ে। মোৰ ঘৰ কচুগাঁও ঢকুৱাখানা। মই বৰ্তমান মাৰ ঘৰত আছোঁ আৰু এতিয়া মই যাম মোৰ হাজবেণ্ডৰ ঘৰলৈ। সেয়েহে বলক আজি আপুনি মোৰ লগতে শ্বেয়াৰ কৰিব। আহি আছোঁ মই মোৰ হাজবেণ্ডৰ ঘৰলৈ আৰু মোৰ অনুমান মোৰ হাজবেণ্ডজন ভাত খাবৰ কাৰণে আহিলে, সেয়েহে আহিছোঁ কিবা হয়। কালিতো মই ভিডিঅ' কৰা নহ'ল, আজি আছোঁহি। আজি দেওবাৰ, সেয়েহে কাম বন কৰি মেলি আজৰি হৈছোঁ। বিশেষকৈ কাপোৰ কানি ধুলোঁ, ধোৱাৰ পিছত খোৱা বোৱাও হ'ল। কিন্তু এতিয়া বিশেষকৈ কি হ'ব, আমি এতিয়া ধান মাৰিম, তাকো ভৰিৰে। আপোনালোকে শুনি চাগে আচৰিতেই হৈছে চাগে। হয়, আমি গাঁৱলীয়া সমাজতে বাস কৰোঁ। আমাৰ ধান খেতি কৰে, কিন্তু মৰণা মৰা হোৱা নাছিলে বিশেষ কাৰণবশত। কিন্তু এতিয়া আমাৰ গৰু আছে, গৰুৰ কাৰণে খেৰ লাগে আৰু সেয়েহে আমি এতিয়া ধান মাৰিম। মই আপোনালোকক দেখাম, আপোনালোকে চাই থাকক মোৰ গোটেই দিনটো। কাৰণ কালি মই মাৰ ঘৰৰ পৰা আহিলোঁ ইয়াত মই বিভিন্ন ধৰণৰ কাম আৰু মোৰ মিটিং আছিলে, গোটৰ মিটিং হয়, গোট আছে আমাৰ। আৰু ইয়াৰ লগতে মই কওঁ যে আপোনালোকক মই স্বাগতম জনাইছোঁ। আমাৰ বিশেষকৈ আমি ঢকুৱাখানা হয় আৰু আমাৰ ঢকুৱাখানা এটা বিখ্যাতে হয় আমাৰ যোনটো ফাট বিহু হয়। তাৰ বাবে আমাৰ অসমৰ সকলো ঠাই মানুহে আমাক গম পায় যে ঢকুৱাখানাত ফাটৰ বিহু হয়। সেয়েহে আগন্তুক ফাটৰ বিহুৰ বাবে আপোনালোকক আমি ঢকুৱাখানালৈ স্বাগতম জনাইছোঁ আৰু নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ কি হয়, যোনটো গোট আছোঁ, আমি গোটত আমাৰ 10 গৰাকী আছোঁ আৰু সেই 10 গৰাকী ভাবিছোঁ ফাটৰ বিহুত আমি আলহী শুশ্ৰূষা কৰিম। সেই হেতুকে আমি বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছোঁ। কালি আমাৰ যোনখন মিটিং হৈছিলে, সেইসমূহ মিটিঙতো থাকিলোঁ, সেয়েহে মই ভিডিঅ' কৰা নহ'ল। আজি আপোনালোকৰ লগত মই আছোঁ আৰু মই আপোনালোক বিশেষকৈ ধান মৰাটো আমি যেতিয়া ভৰিৰে ধান মাৰিম আপোনালোকক মই নিশ্চয় দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু যদিহে ভাল পাইছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰক নকৰেতো আপোনাৰ কথা, কিন্তু কৰিলে মই ভাল পাম। আজি মই এনেকুৱা এটা ঠাই আছোঁ য'ত নেকি আপোনালোকক মই দেখাম। কালি প্ৰথমে কওঁ কালি কাৰণ মই যোনটো ধান মাৰিছিলোঁ ভৰিয়াত, সেইটো মই আপোনাক দেখাব নোৱাৰিলোঁ। কাৰণ কথাটো এনেকুৱা হয়, মই যদি ধান মাৰোঁ কেমেৰা কোনে লৈ থাকিব, আৰু যেতিয়া কাম থাকিব তেতিয়া কেমেৰা লৈ একো কৰিব নোৱাৰোঁ। সেয়েহে একো কৰা নহ'ল আৰু বিশেষকৈ পতাৰ পিছত ভিডিঅ' বনোৱা নহ'ল। কালি ভৰিয়ে ধান মৰাৰ পিছত খুব বেছি ভাগৰ লগাৰ পিছত শুই গ'লোঁ। আৰু এতিয়া মই এনেকুৱা ঠাইত আছোঁ, আপোনালোকে চাগে লক্ষ্য কৰিছে ক'ত আছোঁ, এটা ৰাজভৱনত আছোঁ। আৰু আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ যে আমাৰ যোনটো ফাট বিহু হৈছে, ফাট বিহুৰ বাবে আমাৰ বিভিন্ন ধৰণৰ গাঁওসমূহত এটা কম্পিটিশ্যন হয়। ফৰ এক্সাম্পল নহয়, তেনেকুৱাই হয়। প্ৰথম দিনাখনি আমাৰ কি হয়, টকা বিহু হয়, মিচিং বিহু হয়, দেউৰী বিহু হয়, ইত্যাদি বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ বিহুসমূহ আমাৰ সমাহাৰ হয়। সেয়েহে আমাৰ গাঁওখনৰ জীয়াৰীসকলে টকা বিহুৰ কাৰণে প্ৰেক্টিছ কৰিছে। সেয়েহে মই অলপকৈ আহিছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। আপোনালোকে চাব, ছোৱালীখনে নাচিবলৈ ষ্টাৰ্ট কৰিছে।